তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। তো মানে মই ঘৰত ৰঙো কৰি আছোঁ, পিছফালে চাব পাৰে। তো কাষত এখন বিয়াও আছে, তো তাৰে কাৰণে ভাবিলোঁ অলপ আজি শ্বপিং কৰিও। তো নলবাৰী এখন নতুন কৰি মানে মলো খুলিছে। কি নাম আছিলে ব্ৰ? দলখনৰ ট্ৰেন্ডছ আছিল নেকি? তো মোৰ ভাই তো গমেই পাইছে, ইয়াক লগে পাইছে দেৱালী টাইমতো। তো ইয়ে আছে একলাই আৰু কি কৰি আৰু তো দি অলপ শ্বপিং কৰিও নে কি ক ভাই? তো আৰু এটা টাইপৰ ষ্টেণ্ডো আছিল, লগৰ ল'ৰাৰ পৰা আনিছিলোঁ। আৰু এই ব্লগটো এটা স্পেচিয়েল হ'ব, কাৰণ স্পেচিয়েল এটা ব্লগ আহি আছে মোৰ। তো পিছফালে চাব পাৰে, ইয়াতে মানে বিয়াৰ হেৰি চলি আছে, আয়োজন চলি আছে। তো মোটামুটি মোৰ এটা স্পেচিয়েল ব্লগ আহি আছে এটা কভাৰ চঙৰ ওপৰত। তো অতি সোনকালে দেখা পাব তাৰে কিছুমান বিহাইণ্ড দ্য চিন। চ' মোৰ ফ্ৰেণ্ডৰে হৈ এজন। তো সেই ব্লগটো কিন্তু বহুত স্পেচিয়েল হ'ব, তো চাব আপোনালোকে। তো চাই কি আছে, তো বলক আজিৰ ব্লগটো আমি আৰম্ভ কৰোঁ। তো লেটছ গ' মেন। তো গাইজ ব্লগ বনাব গৈছিলোঁ, কিন্তু হঠাৎ হ'ল ৰাস্তাৰ এটা ডাঙৰ অঘটন। সেনেকুৱা মানে এক্সিডেণ্ট আকৌ অঘটন নহয়। চাওঁ মই মহাৰাজ পালে এই মহাৰাজজনক ঘৰৰ পৰা ফোন কৰিলাক মাদাৰে, মানে মাকে ফোন কৰিলাক কৰিনে কৈ যদি বাহিৰতে আছে লাইটৰ বিলখনো দিয়া। এতিয়া নাজনো আৰু এতিয়া কিমান দেৰি হয় আৰু ব্লগটো হ'ব না নহয় আজি আৰু গম নাপাওঁ আৰু গাইজ। চ' আপোনালোকৰ হাততে আছে। তো এতিয়া আমি আছোঁ ইয়াতে, কি বুলি কয় এইটোক? পাৱাৰ হাউচ বুলি কয় নেকি নে? অসম মুক্তি বিতৰণ কোম্পানী। হ'ব ইমান অসমীয়া নাজানো, আমি পাৱাৰ হাউচ বুলি জানে, চব মানুহে পাৱাৰ হাউচ বুলি জানে। তো গাইজ বলক ইয়াতে চাওঁ আৰু কিমান দেৰি হয়। তো গাইজ আৰু একবাৰ আমাৰ বেণ্ড বাজিল। তো মই আকৌ এতিয়া লাইন ধৰিব লগা হৈছে, ইয়াতে চাব পাৰে ইমান লাইন। তো গাইজ আপোনালোকে আশা দেখিছে না আজি যে হ'ব আমাৰ ব্লগটো। তো চাব পাৰে গাইজ কিমান লাইন। তো গাইজ অৱশেষত সেই হ'ল কিবা কৰি। তো আৰু এটা কাম আছে, মানে ট্ৰাইপড ষ্টেণ্ড এডাল দিবৰ কাৰণে লগৰ ল'ৰা এটা ঘৰত যাব লাগিব। তো আজি মানে সেই ঠাইখিনিত যাব পাৰিম না নোৱাৰিম গম নাপাওঁ। আপোনালোকে মোৰ লগত থাকি থাকক, একদিন থাকি চাওক। সদায় এটা না এটা এনজয়মেণ্ট মুমেণ্ট পাবই হ'ব লাইফটো। ক'ৰবাত না ক'ৰবাত প্ৰব্লেম হ'ব, মই যেতিয়াই ব্লগ বনাব যাওঁ ক'ৰবাত না ক'ৰবাত মুচিবত আহিবই আহিব। তো কি কৰিব, চাই থাকক ব্লগটো আৰু এনজয় কৰি থাকক। কিবাকে আহি পালোঁ দক গাইজ আপোনালোকৰ কৃপাত ট্ৰেন্ডছ। তো এতিয়া ভিতৰত প্ৰৱেশ কৰোঁ। তো কি চাই আছে বলক আমাৰ লগত। তো গাইজ অৱশেষত গোটেই কাম চাম কৰি কিনে আহি পালোঁ। হাই কিবা অলপ কওঁ আমাৰ ছাবস্ক্ৰাইবাৰক। এতিয়া আমি যিহেতু এখন নতুন মল ট্ৰেন্ডছ, তো আমি অলপ এনজয় কৰোঁ। তো গাইজ এতিয়া আপোনাক দেখাই দি আছোঁ নতুন মলখন কেনেকুৱা বনিছে। লেটছ গ'। তো লেটছ গ' মেন। ডাকটোৱে কৈ দিলে যে লেটছ গ'। তো লেটছ গ' মেন। তো গাইজ এইটো হ'ল আমাৰ কিডছৰ আৰু লেডিছৰ সামগ্ৰী। ঐ শুন, তোক গেলি মই এইটো ড্ৰেছ চিলেক্ট কৰিছোঁ, কেনে হ'ব কওঁ? তোমাৰ ফিউচাৰ ডটাৰৰ কাৰণে কৰা ভাল লগা হ'ব, সঁচাই কৈছোঁ। কেলা ফিউচাৰ ডটাৰ কেইটাই আহিব তেতিয়া গাৰ্লফ্ৰেণ্ডৰ বাবে কৰা ভাল লগা হ'ব। গাইজ ক'বচোন এতিয়া কেনেকুৱা লিখিনো। কাপোৰটো ভাল লাগিছে, চাইজটো যিটো। আৰু গাইজ ইয়াতে বঢ়িয়া বঢ়িয়া কাপোৰ আছে, তো ইয়াতে চাব পাৰে। তো মোৰ ফ্ৰেণ্ডজনে বোলে এইটো বোলে চিলেক্ট কৰিছে বোলে, চ' এইখিনি কিনিব বোলে। মোৰ বৌজনীৰ বাবে, মানে আপোনাৰ বৌজনীৰ বাবে কি চিলেক্ট কৰিছে। তই দিবি নাই তই গিফ্ট মোক? নিশ্চয় দিম। অঁ ঠিকে আছে দে দিবি। তো ইফালে আৰু কিছু মানে ভাই ইয়াতে লেডিছৰে সামগ্ৰী আছে দেখোন। আমি লেডিছ নেকি অ'? জেন্টছলৈ যাব। তো মেক্সিমাম লেডিছৰ সামগ্ৰী আছে বা আইনাইচোন ইয়াতে। হেল্ল'। তো গাইজ নতুন ফোনটো কেনেকুৱা লাগিছে ক'বচোন কমেণ্টত। বেছি দিন হোৱা নাই, 3 দিনমান হ'ল। তো গাইজ কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিছে ফোনটো। তো এইটো ৰিয়েলমি 6 হয়। তো 64 মেগাপিক্সেল কেমেৰা আছে আৰু বহুত ভালো হয় মানে ফোনটো। চ' ফাৰ্ষ্ট টাইম ব্লগিং কৰা ট্ৰাই কৰি আছোঁ। তো চাব কেনেকুৱা হয় ভিডিঅ'টো। ইফালে কমফৰ্ট দেখোন। তো ইফালেও লেডিছৰ সামগ্ৰী আছে। তো গাইজ তো বলক এতিয়া অলপ ওপৰলৈ যাওঁ আমি। তো ইফালে ট্ৰেক পেন আছে। তো গাইজ চাব পাৰে ইমান মজা মজা মানে জেকেট টাইপ কিছুমান আহি আছে ন। চ' গাইজ মই আপোনালোকক ছাজেষ্ট কৰিছোঁ, যদি আপোনালোকক ষ্টাইলিছ কাপোৰ লাগে ন, তো ইয়াৰ পৰা কিনিব পাৰে ইয়াতে। তো আজি ইয়াতে কেছ কাউণ্টাৰ বৰ্তমান খালী হৈ আছে, চ' নতুন কৰি খুলিছে ন, চ' মানুহ ভৰি আছে। তো ইয়াতে ৱাও, চ' চাব পাৰে। হেই ভাই সেইটো কেনে লাগিছে ব্লেক টি চাৰ্টটো? মজা লাগিছে ন, একদম ভূতৰ একদম। আৰু তো অলপ মিলিব ভাই এইটো জানে না, কেনে ভূটান বাই তো মুখখান ৰাতি তো খোজতে কাইছে মুখখান চাওকচোন, খোজটান দেখি না কমেণ্টত কওক। তো এইটো চাইডে চাব পাৰে
আৰু গাইছ এই চাটত দেখিন চাওক চাটখিনি চাওক মানে লাগ পাব পাৰি মানে এনে চাটখিনি চাওক ইয়াতে টিকলু টিকলু চলিৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কিছু কিছু বস্তু আছে ইয়াতে আৰে কি টিকলু টিকলু আৰু ইফালে সৰু সৰু ছোৱালীৰ কাৰণে মোৰ হ'ব লাগে মানে যোনটো মোৰ ফিউচাৰ নিজৰ মানে বাচ্চা বেবী হ'ব ন সেইটো কিন্তু মজা লাগিব তো ড্ৰেছ যদি ছোৱালী হয় তো চাব পাৰে গাইছ তেনেকুৱা ব্লগ বনাই ভাল লাগে যে মুখ চুখ দেখাই কিনে তো এইখিনি আৰু মেক্সিমাম কাপোৰৰ সামগ্ৰী তো এইখিনিত চাৰ্টখিনি এনে মানে ৰাখিছে তো চাব পাৰে আৰু গাইছ মই তাতক কৰি ভাল লাগিছে আপোনালোকক কেনেকুৱা লাগিছে বস্তুটো ঐ ব্ৰ এইটো তোমাৰ তাতে কেনেকুৱা লাগিব কি চাইজ বা চাগে এমছ বা এল নাই 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 ভাল লাগে আৰে কোৱালিটি আছে ড্ৰেছটোৰ কোৱালিটি আছে চাব পাৰা আৰু ইয়াতে কেজুৱেল চাৰ্ট আছে কিছুমান গাইছ চাব পাৰে তো ভালে খুলিছে আৰু মানে কুৰ্তা চুট বিয়াৰ কাৰণে বেষ্ট হ'ব এইটো কুৰ্তা মোৰ কাৰণে কম্বিনেশ্যনটো ভাল লাগিছে কম্বিনেশ্যনটো ভাল লাগিছে বগা লগা পেণ্ট এইটো চাব পাৰে বেছি ভাল লাগিছে আৰু ইফালে মেক্সিমাম হুডি চুডি আছে তো চাব পাৰে গাইছ তো ভালে লাগিছে ইয়াতে স্পৰ্টিং গাইছ আজিলৈ ইমানেই এইখিনি ইয়াতে আছিল চ' আপোনালোকে এটা জাষ্ট সৰু চাইড টুৰ দি দিলোঁ ভিতৰখিনি তো নলবাৰীৰ ভিতৰত ভালে কৰিছে ভিতৰৰ ডেক'ৰেশ্যনখিনি আৰু কিছু কিছু বস্তু আহিব লগাও আছে তো গাইছ যদি এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ তেতিয়াহ'লে কি কৰিব লাগে কিয় কৰি দিবা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তো সেই গাইছ আৰু যিসকলে মই এতিয়ালৈ ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজত ফ'ল' কৰা নাই তলত ডেছক্ৰিপশ্যনত লিংকটো পাব তো ফ'ল' কৰি দিয়ক আৰু মই এটা গেমিং চেনেলো আছে ফিনিক্স গেমিং YT বুলি তলত ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু যোনে যোনে গেম খেলি ভাল পায় না তো সেই চেনেলটো যাব মই হয়তো গধূলি লাইভ ষ্ট্ৰীম কৰোঁ তো গাইছ আজিলৈ ইমানে দেন চি ইউ নহয় বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'